তুমি ভাবিছানে যোৱা বছৰ তোমাৰ কাৰণে কিমান মোৰ লছ হৈ গৈছে? এইবিলাক চাইছানে তুমি? তুমি কি কৰি আছা? কি কৰিব বিচাৰিছা তুমি? যোৱা, মোৰ আগৰ পৰা গুচি যোৱা। তোমাক ময়ো চাই লম। স্যার, কামৰ মানুহ এটা নাই, কামৰ মানুহ এটা দিয়ক। মই এতিয়া ব্যস্ত আছো, তোমালোকে কামৰ মানুহ কামত যোৱা। হেল্ল'। হেল্ল' দাদা, মই ষ্টেচন আহি পালোহি। আপুনি কিমান দূৰ? মই গৈ আছোঁ, 10 মিনিটমান লাগিব চাগে। আচ্ছা, ঠিক আছে, মই ইয়াতে ৰখি আছোঁ। টাৰ্গেট আহি পালে, ৰাজকৃষ্ণ ষ্টেচন আহি পাইছেহি। সুবিধা পালেই উঠাবা, 1 ছেকেণ্ডত কোনো আৰাম যায়। The number you are trying to call is currently not reachable. হেল্ল',
মা ভাইটি ঘৰলৈ গৈছেনে? তোমাৰ ভাইটিক আমি উঠাইছোঁ অহাকালি ফোন কৰিম ৰাতিপুৱা 8 বজাত যদি পুলিচ বা অইন কোনোবাক জনোৱা তেনেহ'লে কথা কিন্তু বেয়া হ'ব। হেল্ল' 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 কোনে ফোন কৰিছা? হেল্ল' হেল্ল' মই মানুহক ইমান সহায় কৰোঁ, মই আজিলৈকে কোনো মানুহক বেয়া কথা বা বেয়া ব্যৱহাৰ কৰি পোৱা নাই। আজি মোৰ ভাইটিক কোনোবাই আছে শত্ৰু। হেল্ল' ল'ৰাজনক যদি জীৱিত অৱস্থাত চাব বিচাৰিছা তেনেহ'লে 25 লাখ টকা দিব লাগিব 7 দিনৰ ভিতৰত। 7 দিন পিছত জনাই দিয়া হ'ব টকা ক'ত আৰু কেনেকৈ ল'ম। হেল্ল' 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 ৰাজু মোৰ সৰু ল'ৰা একো বুজি নাপায়, নাজানো সিহঁতে। মা মা তুমি নাকান্দিবা মা, মই আছো নহয়। ৰাজক মই যেনেকৈ হওক উদ্ধাৰ কৰি লৈ আহিম মা। মা তুমি নাকান্দিবা মা। মা অ ভাইটি আহিছা? চাওক ঘৰৰ কি অৱস্থা। মাক জাষ্ট হস্পিটেলৰ পৰা লৈ আহিলোহে। দাদা আপোনাৰ যোৱা বছৰৰ বিজনেছত ইমান লছ হ'ল, আপুনি ইমান টকা দিব পাৰিব জানো? হয় ভাইটি, মই একোৱে বুজি পোৱা নাই। যোৱা বছৰ যি হ'ল এই বছৰ ভালকৈ চলা আৰম্ভ হৈছিলে। দাদা তেনেহ'লে এটা কাম কৰিব পৰা যায় নেকি? কি? এজন পৰাক্ৰমী যুঁজাৰু যিয়ে কম টকাৰ বিনিময়ত আমাৰ ভাইটিক উদ্ধাৰ কৰি লৈ আহিব পাৰিব। তেনেকুৱা মানুহ আছে জানো? আছে, তেওঁৰ নাম হ'ল দীপ। দীপ? অঁ। তেনেহ'লে দীপক লগ পোৱাৰ ব্যৱস্থা কৰা। ঠিক আছে।
হেল্ল' দেৱ, মই যে আপোনাক পেহী ল'ৰাজনৰ কথা কৈছিলোঁ নহয়, তেওঁ আহিছে। দীপ, মোৰ নাম ৰাজ। মোৰ ভাইটিক মই বুজি পাইছোঁ, মোক 8 লাখ টকা লাগিব। 4 লাখ টকা এডভান্স আৰু বাকী কাম হোৱাৰ পিছত। অ'কে, কাম ক'ৰ পৰা ষ্টাৰ্ট কৰিব পৰা যায়? তোমাৰ সন্দেহ আছে নেকি কোনোবা মানুহৰ ওপৰত? কোনো মানুহৰ ওপৰত সন্দেহ মোৰ নাই, আপুনি চাই ল'ব। ঠিক আছে, দেখা যাব। বিশাল জংঘলখনেই হ'ল সিহঁতৰ সাম্ৰাজ্য। টকাৰ বিনিময়ত চুৰি, ডকাইতি, মাৰ্ডাৰ সিহঁতৰ কাৰণে একো নহয়। আমি বহুত সাৱধান হৈ যাব লাগিব। সৰু ভুল মানে আমাৰ সকলোৰে বিপদ। মই বহু কষ্টৰে এই পৰ্যায়লৈকে আহি পাইছোঁ। মই মোৰ ভাইটিক বহুত মৰম কৰোঁ। মই লুটিয়া পাঠানে কৈছোঁ, লোকেশ্যন দিয়া হৈছে, টকাখিনি তাতে লৈ আহা। runtade. Diritto. মই টকা লৈ আহিছোঁ,
মোৰ ভাইটিক এৰি দিয়া। ইমান সোনকালে যাব বিচাৰিছা, অলপ ধৈৰ্য ধৰা। ये अकेला नहीं है रे बाबा, इसके साथ कोई और भी। सामने आ जा। आज तक यहाँ से कोई जिंदा वापस नहीं गया। खड़े होने के लिए दूसरों की सहारे की जरूरत है और हमें मारने की बात करते हैं। ठीक है, बहुत घमंड है ना अपने पैरों पर। ए लुटिया, इन दोनों की टांगे ही तोड़ दो। तो मैं तू जा रे। আচ্ছা মই গৈ আছোঁ। মাৰ্চেল আৰ্ট মই শিকি আছোঁ ইউনিভাৰ্চিটিত। ৰাজ এজন সফল ব্যৱসায়ী, টকা পইচা বহুত উপাৰ্জন কৰি আছে। ৰাজক সৰুপাইটি যদি ফোন কৰিব পৰা যায়, অহাকালি গুৱাহাটীৰ পৰা আহি আছে। ৰাজ, তুমি বাচি গলি, নেক্সট টাইম তোমাক চাই ল'ম।